হেল্ল' গাইজ গুড মৰ্ণিং। আকৌ এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম। শুই উঠিয়ে ব্ৰাছ কৰি এতিয়া গৰম পানী হ'বলৈ দিছোঁ। এতিয়া পানী চানী খাই লৈ উঠি গা চা ধুই উঠি ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্টটো আৰু কি আৰু ভাত অকণমান খাই ল'লোঁ, মানে বাহিৰলৈ ওলাই যাম যিহেতু খাই লৈ উঠি প্ৰেক্টিকেলখিনি কৰি ল'লোঁ। কৰি উঠি এতিয়া ড্ৰেছ কৰি নিজকে নিজে অকণমান চাইছোঁ। লগৰ এজনী মানে কলেজলৈ গৈছিলে, এতিয়া যাবলৈ ওলালোঁ ঘৰৰ পৰা। গৈ পাই তাইক বজাৰত লগ কৰিলোঁ, কৰি পেলাই এতিয়া আমি ছাতিৰ তলতে গৈ আছোঁ। আৰু এতিয়া কৃষ্ণচূড়া আৰু ৰাধাচূড়াবোৰ ইমান ধুনীয়াকৈ ফুলিছে, দেখিয়ে ভাল লাগিল। তাৰপিছত কম্পিউটাৰত অকণমান কাম আছিলে কৰিলোঁ, কৰিতো গাটো শীতল কৰিবলৈ কুঁহিয়াৰ ৰস খালোঁ, খাই এতিয়া ঘৰলৈ বুলি ওলালোঁ। আৰু একেবাৰে পজ দি পেলাই ঘৰ গৈ পেলাই আজি যিহেতু মঙলবাৰ, আজি ফ্ৰেছ হয় ভাত খালোঁ। খাই উঠিতো মই জানি লেচু খালোঁ, তাৰপিছত আৰু এতিয়া মৌচুমী খাই আছোঁ। এতিয়া হনুমান মন্দিৰলৈ গ'লোঁ, সেৱা কৰি উঠি তাত প্ৰসাদ খালোঁ। খাই এতিয়া ঘৰলৈ আহি এখন পৰঠা খালোঁ।